ছেইম এজৰ ৰিলেশ্যনশ্বিপবোৰ কেনেকুৱা হা ল'ৰা ছোৱালী দুটা একেলগে পঢ়ি থাকিব একেলগে পঢ়া শুনা কমপ্লিট কৰিব দুটা একেটা ছেইম ইয়েৰতে ওলাব পঢ়া শুনা কমপ্লিট কৰি তেতিয়া আৰু ছোৱালীজনী মেইন ঘৰৰ পৰা বিচাৰি দিব যে পঢ়া শুনা কমপ্লিট কৰি বিয়া পাত তেতিয়া ল'ৰাটোৱে কি কৰিব সিটো লগালগ পঢ়াটো কমপ্লিট কৰোঁতে জবটো একেলগে নাপায় তো জব এপ্লাই কৰিব 2 বছৰ 3 বছৰৰ পাছত আকৌ গভৰ্ণমেণ্টে জবটো ৰিলিজ দিব লাগিব জব এটা ওলাব লাগিব তাৰপিছত আকৌ এপ্লাই কৰক এপ্লাই কৰাৰ লগে লগে এপ্লাইটো কৰাৰ লগে লগে কোনো এটা চাকৰি এটা পাই নাযায় আৰু বা কোনো পঢ়ি থকা কোনোবা চাকৰি নাপায় ন তাৰপিছত এতিয়া জব এটা এপ্লাই কৰক চাকৰি এটা ওলাওক এনেকৈ ভাল তাৰপিছত দেখিবা সেই যেতিয়ালৈকে ল'ৰাটোৱে চাকৰি এটা পাওঁ বুলি ৰখি থাকিব তেতিয়ালৈকে ছোৱালীজনী এটা ল'ৰা এজনী ছোৱালী মাক হৈ থাকিবগৈ আৰু সেই ঢেকেৰী মডেলকেইজনী কোনো আমাৰ নিচিনা ল'ৰালৈ বিয়া নহয়তো তাৰপিছত দেখিবা ল'ৰাটো কোন বোলে কোনোবা টপা আংকুল এটা মোৰ লাঠিডাল ক'তো ঘৰত বিচাৰি পোৱা নাই